নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই এটা অন্য ভিডিঅ'ৰ মাজলৈ। আৰু আজি আপোনালোকক ক'বলৈ ওলাইছোঁ PM কিষাণ সন্মান নিধি আঁচনিখনৰ যোনটো ৬০০০ টকা, সেই ৬০০০ টকাটো বৰ্তমান সময়ত বঢ়াই দিব। লগতে কিমান টকা বঢ়াব আৰু লগতে আপোনালোকে যোনটো 12 নম্বৰ ইনষ্টলমেণ্ট, সেই 12 নম্বৰ ইনষ্টলমেণ্টটো নাপাব। মানে 12 নম্বৰ ইনষ্টলমেণ্ট পোৱাৰ পিছত যোনবিলাকে 13 নম্বৰ ইনষ্টলমেণ্ট পাম বুলি ভাবি আছে, সেইবিলাকে 13 নম্বৰ ইনষ্টলমেণ্টটো নাপাব যদিহে সেইটো কাম নকৰে। লগতে কি কাম কৰিব লাগিব আৰু লগতে আপোনালোকে যোনখিনি 7 নম্বৰ 8 নম্বৰ পোৱাৰ পিছত যদি ৰখি গৈছে বা একাউণ্টটো ডিএক্টিভ হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, সকলোখিনি ডিটেইলছ এইটো এটা সৰু ভিডিঅ' মাধ্যমেৰে জানিব পাৰিব। তেওঁলোকক যদিহে জানিবলৈ ইচ্ছা আছে, নিশ্চয় ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব লাগিব। তেন্তে আহক আমি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। বন্ধুসকল, ইয়াত দেখিবলৈ পাইছে মই এতিয়া বৰ্তমান অফিচিয়েল ৱেবছাইটত আছোঁ, য'ত লিখা আছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি, য'ত আপোনালোকে বহুতকেইটা অপশ্যন দেখিবলৈ পাব। আৰু ইয়াত লিখা আছে 12 নম্বৰ ইনষ্টলমেণ্টটো 17 অক্টোবৰ 2022 চনত পে'মেণ্ট কৰিছিলে। আৰু লগতে আপোনালোকে 13 নম্বৰ ইনষ্টলমেণ্টটো কোন তাৰিখে পাব মই আপোনালোকক কৈ আছোঁ। তাৰ কাৰণে ফাৰ্ষ্ট আপোনালোকে ইয়াত EKYC কৰিব লাগিব। যদিহে EKYC কৰা নাই, চিম্পল EKYC অপশ্যনত ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনালোকে আধাৰ নম্বৰটো দি দিব। আধাৰ নম্বৰটো দি চাৰ্চ কৰিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সকলোখিনি ডিটেইলছ আহি যাব। যদিহে আপোনালোকৰ ডিটেইলছ নাহে, তেতিয়াহ'লে গম পাব যে আপোনালোকে EKYC কৰা নাই। তেতিয়াহ'লে আপোনালোকে EKYC কৰিব লাগিব। আৰু আপোনালোকে যদি অনলাইনত EKYC কৰিব নোৱাৰে বা অনলাইনত কৰাৰ পিছত যদি নহয়, তেতিয়াহ'লে আপোনালোকে যাব লাগিব এগ্ৰিকালচাৰ অফিচত। সকলোখিনি ডকুমেণ্ট লৈ এগ্ৰিকালচাৰ অফিচত যাব। তাত আপোনালোকে ক'ব যে EKYC কৰি দিবলৈ, সিহঁতি কৰি দিব সোনকালে। তাৰপিছতে আপোনালোকে 13 নম্বৰ ইনষ্টলমেণ্টটো পাব। আৰু এতিয়া কৈ আছোঁ, যোনখিনি 7 নম্বৰ 8 নম্বৰ ইনষ্টলমেণ্ট পোৱাৰ পিছত ৰখি গৈছে, সেইখিনি একাউণ্ট বৰ্তমান ডিলিট হৈ গৈছে, মানে ডিএক্টিভ হৈ গৈছে। আৰু সেইখিনি কি কৰিব লাগিব, সকলোখিনি ডকুমেণ্ট লৈ এগ্ৰিকালচাৰ অফিচত গৈ জমা কৰিব লাগিব। তাৰপিছতে আপোনালোকৰ একাউণ্টটো এক্টিভ হৈ যাব আৰু লগতে নতুনকৈ পইচা পাবলৈ সক্ষম হ'ব। আৰু লগতে আপোনালোকক কৈ আছোঁ, যোনখিনি মানুহে ৬০০০ টকা পাইছিলে প্ৰতি বছৰত, সেই মানুহখিনি এতিয়া পাব প্ৰতি বছৰে বঢ়াই দিব, মানে পইচাটো বঢ়াই দিব। লগতে আপোনালোকক কৈ আছোঁ কিমান টকা বঢ়াই দিব। আপোনালোকে এখন নটিফিকেশ্যন দেখিবলৈ পাইছে, য'ত লিখা আছে আপোনালোকৰ মানে ৮০০০ টকা পাব। মানে আপোনালোকে 2023 চনত ৮০০০ টকা পাব। যোনখিনি মানুহে ৬০০০ টকা পাইছিলে, মানে 3টা কিস্তি পাইছিলে, সেইখিনি এতিয়া বৰ্তমান 4টা কিস্তি পাব 2000কৈ। গতিকে আপোনালোকে জানিবলৈ পালে। তো গতিকে আপোনালোকে যদি ভাল পালে ভিডিঅ'টো, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যদি মোৰ চেনেলত আপোনালোকে প্ৰথম আহিছে। তো আপোনালোকে লগ পাম আকৌ পুনৰ এটা নতুন ভিডিঅ'তে আজিলৈ এৰিলোঁ।